হেল্ল' গাইজ, আজি আকৌ ওলালোঁ। আজি আমাৰ বিহু প্ৰগ্ৰেম লাষ্ট। আজিৰ পৰা আৰু নাই আৰু বছৰটোৰ কাৰণে। আজি যাব ওলাইছোঁ। আজি আছে আমাৰ হেঙাবাৰী। সেয়া ওলাই মেলি ৰেডি। এতিয়া গৈ থাকোঁ আৰু কেনেকুৱা লাগিছে মোক জনাব। এয়া আমি বিহুতলী পালোঁহি আৰু এতিয়ালৈকে একো আৰম্ভই হোৱা নাই। আমাৰ 7টা বজাতে মাতিছিলে, কিন্তু এতিয়া একো আৰম্ভ হোৱা নাই। আমি সেইকাৰণে ৰখি আছোঁ বাহিৰতে আৰু দেখুৱাই দিছোঁ আপোনালোকে অকণমান পৰিৱেশটো আৰু ইয়াৰ লগৰখিনি। আৰু সেয়া ইফাল সিফাল কৰি আছে। অলপ ওলাই গৈছিলোঁ কিবাকিবি অলপ খাবলৈ, অকণমান দেৰি হোৱাৰ কাৰণে। আৰু এইফালে নাচি আছে, ৰ'বই পৰা নাই। আমাৰ মঞ্চ উদ্বোধনী হোৱাৰ পিছতে আমাৰ নাচটো দিব। সেয়া তাকে ৰখি আছোঁ আৰু 1 বছৰলৈকে নাপাওঁ আৰু মনটো বেয়া লাগি আছে, যিহেতু বহুত ভাল লাগি আছিলে এইকেইদিন। আৰু এয়া এইফালে খাই আছে আৰু ভিডিঅ'টো ইমান